50,000 লোক মৰিব লগা হ'ল ভাৰত স্বাধীনৰ পিছত। এইটো কিছুমান সাংবিধানিক যিটো আমাৰ ৰিড্ৰেছ আছিলে, সাংবিধানিক যিটো ব্যৱস্থা আছিলে, এইটো যদি অলপমান ৰিএলাইন কৰিলেহেঁতেন। UPPLৰ পৰা 3জন সাংসদ আজি কিছুমান বহুত ইম্পৰ্টেণ্ট বিষয় ইয়াৰ ওপৰত সংবাদ মাধ্যমত কিছু কথা ক'ব বিচাৰিছোঁ। বিশেষকৈ সংবিধানৰ যিটো 131st এমেণ্ডমেণ্টৰ কাৰণে লোকসভাত ডিবেট চলি আছিলে, এইটো যোৱাকালি 2/3 মেজৰিটি নোপোৱাৰ কাৰণে এইটো পাছ নহ'ল। কিন্তু বিষয়টো খুব স্পৰ্শকাতৰ আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু বড়োলেণ্ডৰ কাৰণে খুব ইম্পৰ্টেণ্ট। আৰু সেইকাৰণে আমি আমাৰ তৰফৰ পৰা আমি ভাৰত চৰকাৰক কিছু কথা ক'ব বিচাৰিছোঁ, যিটো নেকি যোৱা 30 বছৰে যোৱা 40 বছৰে আমি সংগ্ৰাম কৰি আহিছোঁ। ইয়াৰ জাষ্টিছবিলাক যেনেকৈ পাব লাগে তেনেকুৱা পোৱা নাই। সদায় এটা হাফ হাৰ্টেড এপ্ৰ'চ এটা হাফ ফিনিছ এটা সলিউশ্যন এটা ওলাই আছে, যিটোৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত কিছুমান এথনিক কমিউনিটিবিলাক, ট্ৰাইবেলবিলাক টাইম এণ্ড এগেইন মুভমেণ্ট কৰিব লগা হৈছে। কিছুমানে বন্দুকো লৈছে আৰু যোৱা 70 বছৰৰ ভিতৰত 50 বছৰটো যদি চাবলৈ যায়, তাত প্ৰায় 50,000 উত্তৰ পূৰ্বাঞ্চলৰ পৰা লোক মৰিব লগা হৈছে। এতিয়া বিষয়টো হৈছে যে এই যে 50,000 লোক মৰিব লগা হ'ল ভাৰত স্বাধীনৰ পিছত, এইটো কিছুমান সাংবিধানিক যিটো আমাৰ ৰিড্ৰেছ আছিলে, সাংবিধানিক যিটো ব্যৱস্থা আছিলে, এইটো যদি অলপমান ৰিএলাইন কৰিলেহেঁতেন, অলপ যদি ৰিফৰ্ম কৰিলেহেঁতেন, তেতিয়া আমাৰ এস্পিৰেশ্যনছবিলাক, উত্তৰ পূৰ্বাঞ্চলৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবলৈ বহুত ভাল সুযোগ পাইছিলে। আমি ফ্ৰণ্টিয়াৰ হয়, আমি ম্যানমাৰৰ লগত, ভূটানৰ লগত, চাইনাৰ লগত, বাংলাদেশৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাক সংলগ্ন হৈ আছে। সেই ৰাজ্যবিলাকৰ ইছ্যুছবিলাক ভেৰি চেঞ্চিটিভ আৰু সেইটো ডিল কৰিবলৈ যিখিনি স্পেচ পাব লাগে, ৰিপ্ৰেজেণ্টেশ্যনটো কম কাৰণে সেই স্পেচখিনি পোৱা নাই। আৰু সেইকাৰণে আজি আমি বিচাৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ চিটটো পপুলেশ্যনৰ বেচিছত নহয়, তাত ইথনিচিটি, তাত ৰিপ্ৰেজেণ্টেশ্যন আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ ভইচটো নেশ্যনেল প্লেটফৰ্মত, নেশ্যনেল ফৰামত যাতে শুনাব পাৰে, নিজৰ গ্ৰেভেঞ্চেছবিলাক শুনাব পাৰে, সেইটো কথাটো মনত ৰাখি পেলাই নৰ্থ ইষ্টৰ ডিলিমিটেশ্যনটো হ'ব লাগে। আমি সেইটো বিচাৰিছোঁ আৰু পপুলেশ্যনটো এটা ক্ৰাইটেৰিয়া তাত হ'ব নালাগে। বড়োলেণ্ডৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে নতুন চেঞ্চাছ যদি হয়, বড়োলেণ্ডত এপ্ৰক্সিমেটলি 40 লাখ পপুলেশ্যন হৈ যাব। গতিকে আমি দেখিছোঁ গোৱাত যদি 15-16 লাখেদি দুটা তাত লোকসভা হ'ব পাৰে, তো বড়োলেণ্ডত আমি প্ৰায় 40 লাখৰ ওচৰত যিটো পপুলেশ্যন, তাত আমাৰ 3টাকৈ লোকসভা হ'ব পাৰে। আনপিনেদি আমাৰ তাত যিটো আছে যে বড়োলেণ্ডত আমাৰ এতিয়া যি ৰিডিলিমিটেশ্যন হৈ গ'ল, তাত 15টা চিট এছেম্বলি চিট দিয়া হ'ল। আমি বিচাৰিছোঁ সেইটো 15টা নহয় 30টা হ'ব লাগে, কাৰণ তাত অকল বড়ো নহয় 26টা জনগোষ্ঠী আছে। চবেই ৰিপ্ৰেজেণ্টেশ্যনটো পাব লাগিব আৰু চবেই যদি ৰিপ্ৰেজেণ্টেশ্যনটো পাব লাগে, তাৰ চিটটো বাঢ়াব লাগিব। যোৱা ৰিডিলিমিটেশ্যনৰ ক্ষেত্ৰত BTC একট 2003 4.7 ক্ল'জটোৰ অলপ দহাই লৈ পেলাই তাত ST চিটটো এনহেঞ্চ কৰা নাই, তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো অলপ বেলেগকৈ অনা হৈছে। তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো হৈছিলে যে 2003 চনলৈকে তাত যিমান ST চিট আছে, সেই ST চিটটো যেতিয়া ৰিডিলিমিটেশ্যন হ'ব, এইটো চেঞ্জ হ'ব নালাগে। কিন্তু ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগকৈ কৰা হ'ল যে এডভাৰ্চলি এফেক্টটো নন ট্ৰাইবেলত হ'ব বুলি এটা ইণ্টাৰপ্ৰিটেশ্যন কৰি পেলাই যিটো নেকি আমি পাব লাগে ST চিটটো বেলেগ অঞ্চলবিলাকত লৈ যোৱা হ'ল। এতিয়া এই ডিলিমিটেশ্যন যেতিয়া হ'বলৈ গৈ আছে, ইয়াত এটা ডাঙৰ সুযোগ আহিছে। গতিকে তাত ST চিটৰ সংখ্যাটো বাঢ়াব লাগে আৰু লগতে যিখিনি আমাৰ নন ST মানুহ বড়োলেণ্ডৰ ভিতৰত আছে, সেইসকলে অ'পেন চিটবিলাকত ৰিপ্ৰেজেণ্ট কৰিব। কিন্তু তাত এটা যিহেতু 332 আৰ্টিকেল মতে এইটো ST চিটটো বনোৱা হৈছে শ্বেডিউল ট্ৰাইবৰ, তাত বাহিৰৰ পৰা যিটো ৰিপ্ৰেজেণ্টেশ্যন বা বাহিৰৰ পৰা যাই পেলাই MLA যিটো খেলে, কণ্টেষ্ট কৰে, সেইটো বন্ধ হ'ব লাগে। যিটো আছে বড়োলেণ্ডত আমি এগেইন এটা কথা ক'ব বিচাৰিছোঁ যে যিটো BTR একৰ্ড হৈছিলে, এই BTR একৰ্ডৰ ক্ল'জ মতে তাত আমাৰ ভিলেজ ইনক্লুজনৰ কাম হৈ আছে। যিখিনি ভিলেজ ইনক্লুজনৰ কাম হৈ আছে, সেইটো অতি শীঘ্ৰে ভাৰত চৰকাৰে কমপ্লিট কৰিব লাগে। আৰু 3.1 মতে যি বড়োলেণ্ড পিচ একৰ্ড আছিলে 2020, তাত অগমেণ্টেশ্যন এৰিয়া আছিলে, তাত ভিলেজ ইনক্লুজনৰ কামটো শ্ল' হৈ আছে, এইটো ফাষ্ট কৰিব লাগে।
আৰু লগে লগে আমি বিচাৰিছোঁ কাউন্সিলৰ সিটটো 40 পৰা 60 হ'ব লাগে যাতে সকলো জনগোষ্ঠী তাতে ৰিপ্ৰেজেন্টেশনটো পায় আমি বিচাৰিছোঁ যে সংবিধানৰ যেটো 125th এমেন্ডমেন্ট এটো পেন্ডিং হৈ আছে এই এমেন্ডমেন্টটো আহিব লাগে অতি শীঘ্ৰে আৰু তাত আমি কিছুমান চেঞ্জেস বিচাৰিছোঁ যেনেকৈ ক্লজ 4.3 মতে আৰ্টিকল 282 এমেন্ড হ'ব লাগে ফাইনান্সিয়েল যেটো পজিশন এটো স্ট্ৰেংথেন কৰাৰ কাৰণে এই কামটো কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰক আজি আমাৰ তৰফৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ নৰ্থ ইষ্টৰ যেটো 6 শিডিউল কাউন্সিল বিলাক আছে এই কাউন্সিল বিলাকক স্ট্ৰেংথেন কৰিব লাগিব আৰু স্ট্ৰেংথেন কৰিব লাগিলে যিখিনি এতিয়া ডিলিমিটেশনত আৰ্টিকল 81 আৰ্টিকল 330 আৰু আৰ্টিকল 332 তাত মেনশন কৰা হৈছে এই গোটেই প্ৰসেসটো কমপ্লিট কৰি 6 শিডিউল কাউন্সিলত যিখিনি আমাৰ সিট বাঢ়াব লাগে এটো বঢ়াই পেলাই পলিটিক্যাল এসপিৰেশনটো ইমান পাৰে ৰিজলভ কৰাৰ কাৰণে ভাৰত চৰকাৰে ডাঙৰ এটা সুযোগ পাইছে এই সুযোগটো ল'ব লাগে আৰু উত্তৰ পূৰ্বাঞ্চলৰ শান্তিটো সাস্টেইন কৰাৰ কাৰণে যাতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে পুনৰ আন্দোলন কৰিব লগা নহয় উত্তৰ পূৰ্বাঞ্চলৰ পুনৰ সংগ্ৰাম কৰিব লগা নহয় আৰু এটা ডাঙৰ এটা সুযোগ পাইছে আফটাৰ 78 ইয়াৰ্স ইন্ডিপেন্ডেন্সৰ যে নৰ্থ ইষ্টৰ মানুহক জাস্টিস দিয়াৰ কাৰণে থ্ৰু দিস ডিলিমিটেশন প্ৰসেস এই কাৰণে ভাৰত চৰকাৰক নৰ্থ ইষ্টৰ ক্ষেত্ৰত বিশেষকৈ সবকো একাউণ্টত লৈ সবকো কনফিডেন্সত লৈ থ্ৰু কনসালটেশন এই প্ৰক্ৰিয়াটো কমপ্লিট কৰিবলৈ আমি অনুৰোধ কৰিছোঁ নট অনলি পলিটিক্যাল এটা এজেন্ডা লৈ প্লাই যাতে এটো নকৰে এটো আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু ওমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰতো যেটো 33% ওমেন ৰিজাৰ্ভেশন তাত আমি ক'ব বিচাৰিছোঁ যেহেতু তাত লোকসভা সিটৰ সংখ্যা যথেষ্ট কম এই কাৰণে ওমেন ৰিজাৰ্ভেশন বিলটো লাগু কৰাৰ লগে লগে তাত লোকসভাৰ সিটটো আৰু বঢ়াব লাগিব যাতে এটা সিট থাকিলে এই এটা সিটটো আমাৰ বহুত এটা ক্ৰাইসিস হ'ব ৰিপ্ৰেজেন্টেশনৰ ক্ষেত্ৰত আৰু নৰ্থ ইষ্টৰ ওমেন আমাৰ ভাৰতৰ বাকি পাৰ্টৰ ওমেনৰ কথাটো মই নকম এটো উত্তৰ পূৰ্বাঞ্চলৰ ওমেনছৰ এটা স্পেশাল এটা ৰোল আছে যে পিস বিল্ডিংৰ ক্ষেত্ৰত হওক ইকোনমিক ডেভেলপমেন্ট হওক সোশিয়াল ব্যালেন্সত হওক কালচাৰেল প্ৰিজাৰ্ভেশনত হওক গতিকে বহুতখিনি ৰোল লৈ আছে অনলি পলিটিক্যাল স্পেসটো নোপোৱাৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ যিখিনি উইমেনছ আছে তেখেতসকলে আজি নেশনেল পলিসি মেকিং বডিত ভয়েস দিব নোৱাৰাৰ কাৰণে আমাৰ কিছুমান প্ৰবলেম বিলাক আজিলৈকে সলভ হ'ব লাগিছিলে এইবিলাক সলভ হোৱা নাই যেটো বিটিসি একৰ্ড তাত লিখা আছে 2003 ৰ পিছত আহা মানুহবিলাক তাৰ বোনাফাইড সিটিজেন নহয় গতিকে 2003 ৰ আগত যদি কোনবা আছে হি থাকিব 2003 চনৰ পিছত আজি কোনবা বেলেগ বাহিৰৰ মানুহ গৈ প্লাই বিটিসি এৰিয়াত ইলেকশন কন্টেস্ট কৰিছে যেটো নেকি 6 শিডিউল যেটো ডিমান্ড আছিল তাত যে সেপাৰেট অটোনমি লাগে সেপাৰেট মানে এটা অ্যাটেনশন লাগে গভৰ্নমেন্টৰ তো এই গুটি বিষয়টো ডাইলুট কৰি দিছে তো সেই কাৰণে যেহেতু ৰিপ্ৰেজেন্টেশনৰ অভাৱত বা গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ কনস্টিটিউশনাল যেটো ৰাইটস এটো এনশিওর কৰিবৰ কাৰণে এনজয় কৰিবৰ কাৰণে মুভমেন্ট কৰি 8000 মানুহ মৰি প্লাই বডলেণ্ড ক্ৰিয়েট হৈছে আৰু তাত যদি এতিয়া কাৰবা পলিটিক্যাল ইন্টাৰেষ্টৰ কাৰণে ইয়াৰ স্পিৰিটটো ডাইলুট কৰে that will be very unfortunate যেটো নেকি আমি বিচাৰো যে এই ডিলিমিটেশনত এটো চেঞ্জ হ'ব লাগে আৰু হিটো আহিব না লাগে পলিটিক্স আৰু বিউৰোক্ৰেসিৰ মাজত তনাজৰা হৈ প্লাই বহুত বিষয়বিলাক আজিলৈকে সমাধান হোৱা নাই আৰু সেই কাৰণে উত্তৰ পূৰ্বাঞ্চলত যিখিনি আমি 6 শিডিউল পাবলৈ সক্ষম হৈছো যি সকলে ষ্টেটহুড বিচাৰিছিলে ফাৰ্স্ট ষ্টেট ৰিঅৰ্গানাইজেশ্যন কমিশন 1956 ত আহিল তাত কিছু লিঙ্গুইষ্টিক বেসিছত ভাৰতৰ সমস্যাবিলাক সমাধান কৰিলে পৰৱৰ্তী সময়ত আন্ডাৰ পলিটিক্যাল কম্পালসন নতুন ৰাজ্যবিলাক গঠন হল উত্তৰ পূৰ্বাঞ্চলত অটোনমি বিলাক 6 শিডিউল কাউন্সিল অটোনমাস কাউন্সিল বিলাক গঠন হল কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ যেহেতু জনগাঁথনিটো ভাৰতৰ অইন পাৰ্টৰ লগত নিমিলে তাত আমাৰ ট্ৰাইবেল বা ইন্ডিজিনাস মানুহবিলাকৰ জনসংখ্যা যথেষ্ট কম সেই সকলে স্বাধীনতাৰ পৰা এতিয়ালৈকে বহুত জনগোষ্ঠীয়ে ৰিপ্ৰেজেন্টেশন পোৱা নাই 200কে অধিক আমাৰ জনগোষ্ঠী আছে যি জনগোষ্ঠীবিলাক এতিয়ালৈকে ৰিপ্ৰেজেন্টেশন পোৱা নাই তো সেই কাৰণে যেটো দিঘলে এটা ভুল হৈ গল এই ভুলটো কাৰেকশন কৰাৰ কাৰণে এই ডিলিমিটেশনৰ থ্ৰুৱেদি বা যেটো নেকি কনস্টিটুৱেন্সি ৰিড্ৰয়িং কৰিব বিচাৰিছে ইয়াৰ দ্বাৰা এটা ভাল ডাঙৰ এটা সুযোগ পাইছে যদি এটা হোলিস্টিক এপ্ৰোচ লোৱা যায় উইথ উইজডম আৰু কম্পেশন যদি কামটো কৰা যায় প্ৰসেসটো ভাৰত চৰকাৰে নৰ্থ ইষ্টৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকক এতিয়াও মানে জাস্টিস দিব পাৰে তো সেই কাৰণে আমি ইউপিপিএলৰ তৰফৰ পৰা আমি ভাৰত চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ
আমাৰ তৰফৰ পৰা আমি আৰ্জ কৰিছোঁ যে ডেলিমিটেশ্যন হোৱাত যিটো হিষ্ট্ৰিকেলি ভুল হৈছে, আণ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যন নৰ্থ ইষ্টে পাইছে, কোনোবা ৰাজ্যত এজনে লোকসভাত আছে, ক'ৰবা দুজন আছে, কিন্তু এই অঞ্চলবিলাক পাহাৰীয়া অঞ্চল হয়, টেৰাইন হয়, বহুত ডিফিকাল্ট ৰিজন হয়, তাত বহুতে যেনেকৈ লাগে তেনেকুৱা কামবিলাক কৰিব পৰা নাই।